हेलो एवरीवन সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ৰেচিপি ভিডিঅ' লৈ আজি মই বনাব লৈছো আলু অমিতা আৰু মাছ অমিতাটো আমি খাৰে দি বনাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব সো এতিয়া ষ্টাৰ্ট কৰো এয়া মাছ হাফ ফ্ৰাই কৰা মাছ হাফ ফ্ৰাই কৰি থৈছো या অমিতা বাকলিটো এক্সট্ৰাকে বনাম আপোনালোকে অমিতা বাকলি খাই পাইছে নে নাই জনাব কমেন্ট কৰি এইখিনি এতিয়া পানী দি ধুনীয়াকে উঠলিব দিম মাজে মাজে আমি এনেকৈ খাৰে দি খাব লাগে অমিতা এয়া জলকীয়া আদা নহৰু এখিনি মাছখিনি এনেকৈ দিছো আৰু অমিতা বাকলিৰ কাৰণে এক্সট্ৰাকে দুটা তিনটা মান থৈছো এখিনি গুটি ইয়াতে দি দিম এখিনি এতিয়া ঢাকন মাৰিছো এয়া অমিতা বাকলি এতিয়া বনাম আপোনালোকে চাই থাকিব অমিতা বাকলি কোনে কোনে খাই পাইছে কমেন্ট কৰি জনাব অমিতা বাকলি খাই বহুত ভাল লাগে আৰু অলপমান তিতা হয় তথাপিও খাই ভাল লাগে আপোনালোকেও যদি খাই পোৱা নাই খাই চাবচোন কিমান টেষ্টি লাগে এয়া আদা নহৰু দিছো জলকীয়া নিমখ ইয়া হৈ গৈছে ইয়াতে মাছ দিছিলো আপোনালোকক নেদেখুৱালো ভিডিওটো দীঘল হ'ব বুলি মাছও দিছো আজি হেনেকৈ আমি ভাত বনাই খালো আপোনালোকেও খাই চাব আৰু ভিডিওটো কেনেকুৱা লাগিলে পাইছে কমেন্ট শেয়াৰ লাইক কৰি জনাব আজিলৈ আহো বাই বাই আৰু নতুন এটা ভিডিওত সকলোকে লগ পাম